জিন্দাবাদ 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 बाक्सा जिल्ला सावथाल फरायसा आफादा गुबुन गुबुन दाबिफोरखौ लानानै तामुलपुरनि राजालामायाव बाइक रेलि हाबाफारि खुंदों। दुलाराय सावथाल फरायसा आफादनि बाक्सा जिल्ला आफादनि बानजायनायाव तामुलपुरनि राजालामायाव दिनै मोनसे बाइक रेलि हाबाफारि लायो। फरायसा आफादनि गोलाव समनि दाबिफोरखौ सुस्रांनांगौनि दाबिजों बे बाइक रेलिखौ लानाय जायो। आसामनि थागिबि सावथाल हारिखौ संबिजिरनि 342 दफा बायदियै थाबैनो एसटि होनाय हा आरो खाजोनानि आयेन 1886 बायदियै हानि रैखाथिनि मोनथायखौ होनाय आरो सावथाली रावनि फोरोंगिरिफोरखौ थाबैनो थिसननो नांगौनि दाबिजों बे बाइक रेलि हाबाफारिखौ लानाय जायो। खुद्रिसारगिरिफोरा न' एसटि न' रेस्ट, साहा हारिजों सावथाल हारिखौ सरजाबनो नाङा, जोंनो एसटि मान होनांगौ बायदि बायदि स्ल'गान होनानै गोमखांहोयो। ইটোৰ কাৰণে বাধ্য কৰিব লগা হৈছে, কাৰণ যোৱা 15 মে 2022 আমাক বিধানসভাত আমাৰ ছাত্ৰসকলক আমাক চাহ জনজাতীয় নামেৰে নামাকৰণ কৰি আমাক চাহ জনগোষ্ঠীক বনাব খুজিছে। কিন্তু আমি ধিক্কাৰ জনাইছোঁ অসম চৰকাৰক, কাৰণ এইটোৱেই যে আমি অসমত বসবাস কৰা খিলঞ্জীয়া ভূমিপুত্ৰ ছাত্ৰসকলক আমাৰ গোটেইখিনি হেৰি আছে, আমাৰ আইডেণ্টিটি আছে। আপুনি যদি কালচাৰত চাব বিচাৰে, ভূমিৰ অধিকাৰৰ পৰা চাব বিচাৰে, শিক্ষাৰ ক্ষেত্ৰত চাব বিচাৰে, আমাৰ ভূমিৰ আইনত যদি চাওঁ 1886 চেপ্টাৰ 10 যদি আমাৰ ভূমিপুত্ৰৰ যিটো ভূমিৰ আইন যদি আপুনি চায়, তে আমাৰ ভূমিৰ অধিকাৰ আছে। কিন্তু অসম চৰকাৰে আমাক আজিলৈকে ভূমিৰ পট্টা দিয়া নাই। দ্বিতীয়তে আজি আমাৰ এই অসমত BTCত আজি 4টা জিলাত 333 জন শিক্ষকক আজিলৈকে নিযুক্তি দিয়া নাই। কিন্তু আনকি বড়োসকলৰ আমাৰ চাওতাল বড়ো ডুগৰীসকলৰ মানে একেলগৰ ভাষা আছিলে, কিন্তু আজি যদি চাবলৈ যাওঁ কিন্তু বড়োসকলক ইমান ওপৰলৈ গুচি গ'ল, কিন্তু অসম চৰকাৰে আজিলৈকে নাওকাণ নিদিলে কিয়? সেইকাৰণে আমি আজি এই ৰেলীটো মানে ৰেলী কৰিব ওলাইছোঁ। আৰু যদি আমাৰ এই দাবীসমূহ যদি অসম চৰকাৰে মানি নলয়, তেতিয়াহ'লে আমি ইটোতকৈ জংগী আন্দোলন কৰাৰ কাৰণে আমি বাধ্য হৈ যাম। কাৰণ যে ইমান দিনৰ পৰা জন্ম লগ্নৰ পৰা সদৌ চাওতাল ছাত্ৰ সন্থাই দাবী কৰি আহিছে, এতিয়ালৈকে চৰকাৰে আমাক একো হেৰি গুৰুত্বই দিয়া নাই। সেইকাৰণে আমি অসম চৰকাৰক এই মজিয়াৰ পৰা আমি আজি ৰেলীৰ যোগেদি আমি অসম চৰকাৰক ধিক্কাৰ জনাইছোঁ, গৰিহণা যোগাইছোঁ। সদৌ চাওতাল ছাত্ৰ সন্থাক যিখিনি দাবী কৰিছে এইখিনি মানিবই লাগিব।